ব্লগ চবকে ৱেলকাম কৰিছোঁ বহুত দিন পিছত মোৰ এটা নতুন ব্লগত আৰু নতুন ব্লগত আজি একদম বেলেগকৈ ষ্টাৰ্ট দি আছোঁ ব্লগটো পিছফালে দেখাই দিয়ে এইফালে ডাউন কিমান ৰিক্সত আমি ব্লগ ষ্টাৰ্ট দি আছোঁ না ফোন আহি আছে ৰে ফোন আহি আছে ৰণিত কা মম্মি এতিয়া আমি যাই আছোঁ দিবতৰ ঘৰত সিহঁতৰ ঘৰত আছে খানা আৰু মই কৈছোঁ গাহৰি বনাইছা নেকি কৈছে চব আছে গাহৰি হে মোক কোৱাই নাই মই ফোন কৰি এইটোৱে কৈছোঁ ফাৰ্ষ্ট আৰু পিছফালে আছে দিগন্ত আমি গোটেইকেইটা যাই আছোঁ গাহৰি মানে এই আজি খাম বে ভালকে আজি ভালকে খাম গৈ কিনে দেখাই আছোঁ তাৰপিছত আৰু এটা কামো আছে গোটেইখিনি দেখাম তো চলো নৰ্মেল এটা ব্লগ হ'ব লেটছ গো क्या बोला तुले हाँ ते खाना तो किहर গাহৰি নহয় কিহৰ ৰিজন তো বাইক ব্লগ বাইক পাৰচেজ কৰা ক'ত আছে বাইক এই বাইকটো এইফালে আছে বাইকটো আছে এইফালে দেখাই আছোঁ কি বাইক হয় নে কি কোৱা সাৰপ্ৰাইজ নাই কিন্তু তই চলাব নাজানা চলো 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 খানা है जल्दी चलो আমি দাল দাবিঙত যাম লাইক মই কোৱা নাছিলোঁ তো পিছত ক'লো হৈ যায় কেনে কৈ দিছা যদি কৈ দিওঁ তো যাই আছোঁ আমি আৰু পিছত ৰিমাইণ্ডাৰ দ্য ডাৰ্ট চৰি যাই আছোঁ আমি এটা কি হৈছে তোৰ লাগিবি ই তো কালিৰ পৰা ব্লগে বনাই আছে মই বনাইছিলোঁ বাট এয়ে আৰু তই চলাইছ না বাইকটো এটা হাজবোলালৈ বহি আছে যে তহঁত হাজবোলা ৰেডি ডাবিং দিবৰ কাৰণে নেকি লেটছ গো আৰু আজি গৰিলা 450 চলাই আছিল ল'ৰাই কেনেকুৱা লাগছে ক থুক বাহিৰত আহি নন চলাবি না মানে মই চলাইছোঁ বাট সিমান গম নাপাওঁ যে সিহঁতে কলেজৰ বাহিৰত আহিছিল ক্লিপটো আছে ন তাতে চলোৱা না নাই মানে এন্ট্ৰি আছে এন্ট্ৰি কৰাখিনি আছে চাওঁ ইয়াত যদি ক্লিপখিনি আছে মই দেখাই দিম বাৰু জইন কৰি কেনে আৰু যদি কেনেকা কেঁচা সাজি আছিল কিন্তু মোৰ লগত পিছফালে চাবি পিছফালে কি মজা লাগে লগে নাপাব এইখন নাই নাপায় বহুত সঁচা কৈছোঁ মোৰে ভৰি উঠি থাকে মোৰ এনেকুৱা লাগে ৰণিতে বেছি ভালকৈ গম পাব বাইকখন মই চলাইছোঁ বাট এনেকুৱা স্মুথ মোৰ ব্লগত গম পাব মোৰ ব্লগ আৰু প্লাছ পাৱাৰ 450 ন এক নম্বৰ গিয়াৰত ৰকেটৰ নিচিনা যায় দুই লগত লগোৱাৰ লগে লগে আকৌ চাউণ্ড চেঞ্জ হৈ যায় ডাইৰেক্ট মানে ইয় মানে এতিয়া চলোৱা শিকিব না কি কোৱা হেৰি 1 month চেলেঞ্জ 1 month 1 মান্থত অঁ হ'ব জানো হ'ব লাগে 1 month নালাগে এটা আমাৰ ডিঅপি আহি যাব পিছফালৰ পৰা এটা কি ল'লা सारंगे ओप्पा हम लोग का डीओपी साहब आ गया ए ओप्पा आ गया यहाँ पर कास्टिंग बाकी ऑप्शन ই নাই ৰাজেতো নাখা গাহৰি দি দে পাতি মোৰতো খালী আছে নাখায় বোলে মাংসখিনি আমাক দি দিলে হ'ল না কি কয় তো চলো খা লেতি হে अभी দীপ ডাউন টু আর্থ পার্সন গৰিলা 450 গ্ৰে কালাৰ কিন্তু ই লগ নাপায় লাহে লাহে ভাল লাগিব খালিব মোৰ লগত খালিব কিন্তু বেক লুকটো কিন্তু মজা আছে না খোলা বে য়েছ 450 cc এনে নহয় ভাই ভাই মোৰ লগত খালিব সৰিতা सबसे बड़ा जो তো এতিয়া মই আৰু ৰণিত ওলাই যাওঁ ভিডিঅ'ৰ ডাবিঙৰ কাৰণে দেন কি হয় চাওঁ ইয়াতে আছে 350 তাতে আছে 450 বাট হয় দুটা একেই খালি নাম বেলেগ আৰু ইয়ে ছোটা ভাই ও बड़ा भाई এইটো বড়া ভাই সেই আৰু उससे भी बड़ा भाई और GT 650 मेरे को GT 650 let's चलाने का go. बहुत मन कर रहा है मैंने पहले भी बोला था ये 350 আমি ফাইনেলি আহি পালোঁ ইয়াতে ক্ৰিমছন ট্ৰী ষ্টুডিঅ' আৰু এতিয়া ধুনীয়াকৈ যাওঁ কি ডাবিং আছে দেখাওঁ মানে আমি ধুনীয়াকৈ তলত আছোঁ লোকেশ্যনটো ক'ত আছে নকওঁ কিন্তু বহুত চবেই জানে লোকেশ্যনটো না दिया रहेगा দিয়া ক'ত আছে নহয় মানে ষ্টুডিঅ'টো ক'ত আছে সেইটো ক'ব নোৱাৰোঁ না ইয়াতে যদি কোনো কৰবা তেতিয়াহ'লে অবভিয়াছলি জানিব লাগিব এতিয়া বেলেগ কথা চাবি এইটো লোৱা নাছিলোঁ হেলমেটটো আছোন তো লেটছ গ' এতিয়া যাব পাৰোঁ যাই কিনে দেখাই আছোঁ কি হয় কি নহয় একদম শ্বৰ্ট ব্লগ তো লেটছ গ'
হৈছে হৈছে কি খবৰ চলি আছে আৰু নতুন ভিডিঅ'টো নতুন ভিডিঅ' চাব এবাৰ আহি আছে গেংষ্টাৰ অসমতো বহুত মৰম কৰিছে আপোনাক চবে থেংক ইউ আৰু কংগ্ৰেচুলেশ্যন 100K পাৰ হৈ গৈছে Thank you, 200Kও পাৰ হ'ব লাগে নেকি আশা কৰিছোঁ কি হয় আৰু এতিয়া নতুন ভিডিঅ'টো নতুন ভিডিঅ'টো জল্দি আহি আছে এইটো ইয়াত এইটো ইমান নহ'লেও আৰু ভাল ভাল আহিব এইটো বছৰ চাব আৰু আমাৰ চিন্তা চাব মোৰ আৰু চবতে আছে নেক্সট ভিডিঅ'টো আছে চাব নেক্সট ভিডিঅ' এইটো ভিডিঅ'টো নেক্সট নতুন মানে নেক্সট ভিডিঅ'টো আছোঁ বোলে নতুন ভিডিঅ'ত এলাউড हो गया क्या ৰিমন দাই এনাউন্স কৰি দিল দেই নেক্সট ভিডিঅ'ত আৰু এইটো ভিডিঅ'টো ৰিমন দাই কৈছে কি আৰু 1 উইক নহয় আৰু 4 দিন নহয় কৈ ৰাখি দিছোঁ আৰু 1 উইকৰ ভিতৰত আহি যাব মুঠতে আপোনালোকে চবে চাব অলপ এটা স্পেচ ৰাখি দিছোঁ মাজত 3 দিন মোৰ একচুৱেলি এডিটিঙৰ কৰা জাগা নাথাকে ন মই ফোনতহে এডিটিং কৰোঁ সেইটো কাৰণে মেইন ইছ্যু তাতে হয় হ'লেও খাতৰা ভিডিঅ' নেকি একদম ডেঞ্জাৰ তো আমাৰখিনি হৈ গ'ল এতিয়া মানে নিহাৰ দাও আহি আছে বোলে নিহাৰ দাক একবাৰ লগ কৰি কিনে ধুনীয়াকৈ ওলাই যাওঁ আৰু এটা আছে ববিও নেকি ববি এক দেখাইছে অলৰেডি কি খবৰ কি খবৰ দাঢ়িটো কিন্তু বেয়া কাট দিছা চোন তুমি বাইকৰ পাৰ্টি এতিয়াও চাচা দাঢ়িটো চাচা পেনিং থাকিল কাৰ বাৰ্থডে পাৰ্টি বেয়া কাট দিছে কিন্তু ইফালে এটা বাইক লৈছে একদম মজা তোমাৰ কেনে খবৰ খালি চলি আছে এইফালে আহি গ'ল সঞ্জীৱ দাৰ এতিয়াহে হ'ব ডাবিং আমাৰ কমপ্লিট এতিয়া ডাবিং দিম আমাৰ গোটেই খতম হৈ গ'ল বঢ়িয়া হবে ঋষিকেশ দা আহি আছে বোলে আহি আছে নে দি কোন নিহাৰ দা দি আছে সঞ্জীৱ দাৰ বহুত লেট হৈ গ'ল আহোঁতে আমি কেইটা লৈছোঁ 4 गाड़ी पार्टी लगी हम गाहरी भात खाया है तो हमारे बढ़िया के डबिंग कम्प्लीट नहीं की डबिंग कम्प्लीट इतना हमें बढ़िया के जाओ सबके टाटा बाय बाय दिया हिलो कट